হেল্ল' বন্ধুসকল, জেব্ৰা আপোনালোকে নিশ্চয় দেখিছে, চিৰিয়াখানাত হওক বা টিভিতে হওক বা ফটোতে নহওক কিয়। কিন্তু আপুনি জানেনে, জেব্ৰাৰ গাৰ ৰং বগা ৰঙত ক'লা আঁচ আছে নে ক'লা ৰঙত বগা আঁচ আছে? আমি মানুহে প্ৰায় 6 পৰা 8 ঘণ্টা সময় শুওঁ এটা দিনত। হাতী, ঘোঁৰা আদি জন্তুৱে 4 পৰা 5 ঘণ্টা শুই প্ৰত্যেক দিনাই। কিন্তু এনে এটা জন্তু আছে যি নিজৰ জীৱনৰ 66% সময় শুয়ে পাৰ কৰে। কি সেই জন্তুটোৰ নাম? কুকুৰ। আমাৰ বহুত মানুহে পোহে আৰু বহুতে বহু মৰম কৰে, কিন্তু এনে এখন দেশ আছে য'ত কুকুৰ পালন কৰিলে জেললৈ যাব লগা হয়। কি সেই দেশখনৰ নাম? ওচৰ চুবুৰীয়া দেশসমূহৰ মাজত প্ৰায় নিজৰ সীমাক লৈ অলপ বিবাদ থাকে, কেতিয়াবা ইয়াৰ কাৰণে যুদ্ধও হয়। কিন্তু আপুনি জানেনে, দুখন দেশৰ মাজত এবাৰ যুদ্ধ হৈছিল মাত্ৰ এটা কুকুৰৰ কাৰণে। কি নাম সেই দেশ দুখনৰ? যদি নাজানে এই ভিডিঅ'টো শেষলৈকে চাব। আজি আমি এই সকলো কথা জানিম এই ভিডিঅ'টোত। নমস্কাৰ বন্ধুসকল, মই সীমান্ত নজনা কথা নামৰ চেনেলটোলৈ স্বাগতম, য'ত আমি জানো কিছু নজনা কথা। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ওচৰৰ বেল আইকনটো দবাই অলপ ছিলেক্ট কৰি ল'ব। তেতিয়া এনেধৰণৰ সুন্দৰ ভিডিঅ' আপুনি সকলোতকৈ আগত পাব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। নম্বৰ 1, ইংৰাজীৰ সকলোতকৈ বেছি ব্যৱহাৰ হোৱা আখৰ। ইংৰাজীত আমি সকলোৱে কম বেছি পৰিমাণে পঢ়িব আৰু লিখিব জানো, নহয়নে? কিন্তু আপুনি জানেনে ইংৰাজীৰ সকলোতকৈ বেছি ব্যৱহাৰ হোৱা আখৰটো কি? নাজানে? ইংৰাজী সকলোতকৈ বেছি ব্যৱহাৰ হোৱা আখৰটো হৈছে ই। নম্বৰ 2, জিভা। জিভা আমাৰ খাদ্য গ্ৰহণত সহায় কৰাৰ লগতে খাদ্যৰ সোৱাদ দিয়ে। কিন্তু এনে এটা জন্তু আছে, তাৰ জিভাৰ সহায়ত সি নিজৰ কাণ চাফা কৰিব পাৰে। ইমান দীঘল জিভা। হয়, জিৰাফে নিজৰ জিভাৰ সহায়ত তাৰ নিজৰ কাণ চাফা কৰিব পাৰে। জিৰাফৰ জিভা প্ৰায় 21 ইঞ্চি দীঘল। নম্বৰ 3, খং। খং আমাৰ সকলোৰে আছে কম বেছি পৰিমাণে, কিন্তু আমাৰ কিছুমান মানুহ এনে আছে যি নিজৰ খং কণ্ট্ৰল কৰিব নোৱাৰে আৰু বহু কিবা কিবি কৰি পায় খঙৰ বমকত পাছত পস্তাবলগীয়া হয়। তেনে মানুহক যদি ৰূপৰ গিলাচত দিনে এবাৰ পানী খাবলৈ দিয়া হয়, তেন্তে তেওঁ নিজৰ খং কমাব পাৰিব। হয়, ৰূপৰ গিলাচত দিনে এবাৰ পানী খালে খং কমে। নম্বৰ 4, আমি মানুহে প্ৰায় 6 পৰা 8 ঘণ্টা সময় শুই পাৰ কৰোঁ। জীৱ জন্তুৱে 4 পৰা 6 ঘণ্টা শুই এটা দিনত। কিন্তু আপুনি জানি আচৰিত হ'ব যে মেকুৰীয়ে নিজৰ জীৱনৰ 66% সময় শুয়ে পাৰ কৰে। মানে এদিনত 24 ঘণ্টাৰ ভিতৰত 13 পৰা 14 ঘণ্টা সময় শুয়ে পাৰ কৰে। আচৰিত ন? নম্বৰ 5, পোহনীয়া কুকুৰ। আমাৰ বেছিভাগ মানুহে কুকুৰ পুহি ভাল পায়, কিন্তু আইচলেণ্ডত কুকুৰ পোহা আইনমতে দণ্ডনীয়। কাৰণ চন 1924 পৰা 1984 চনলৈকে আইচলেণ্ডত কুকুৰৰ পৰা টক্সোকাৰা কিনেছ নামৰ এটা বেমাৰৰ বীজাণুৱে মানুহৰ দেহত প্ৰৱেশ কৰে আৰু বহু মানুহক মৃত্যুমুখত পেলায়। সেইবাবে আইচলেণ্ডত কুকুৰ পোহা চৰকাৰে বেন কৰি ৰাখে। নম্বৰ 5, কুকুৰৰ কাৰণে যুদ্ধ। এই ঘটনা আছিল চন 1925-ৰ, যেতিয়া এটা কুকুৰৰ কাৰণে গ্ৰীক আৰু বুলগেৰিয়াৰ মাজত যুদ্ধ হয়। আচলতে ঘটনাটো আছিল এনেধৰণৰ: এটা গ্ৰীকৰ কুকুৰে যেতিয়া ভুলক্ৰমে বুলগেৰিয়াৰ সীমাত প্ৰৱেশ কৰে আৰু সেই কুকুৰটোৰ মালিক যি গ্ৰীক সৈনিক আছিল, সি যেতিয়া কুকুৰটো নিব লাগে, তেতিয়া বুলগেৰিয়াৰ সৈনিকে তেওঁক গুলী মাৰি হত্যা কৰাৰ ফলত দুই দেশৰ মাজত যুদ্ধ আৰম্ভ হয়। এই যুদ্ধখনৰ নাম পাছত দ্য ৱাৰ অৱ দ্য ষ্টে ডগ নামেৰে জনা যায়। নম্বৰ 6, জেব্ৰা। জেব্ৰা দেখিলে আমি বহু মানুহে ভাবিয়ে নাপাওঁ যে জেব্ৰাৰ গাৰ ৰং বগা ৰঙত ক'লা আঁচ আছে নে ক'লা ৰঙত বগা আঁচ আছে। আপুনি নিশ্চয় কথা ভাবি কনফিউজ হয়। তেন্তে আজি জানি লওক যে আচলতে জেব্ৰাৰ গাৰ ৰং ক'লা আৰু তাৰ ওপৰত বগা ৰঙৰ আঁচ আছে। আচৰিত, ভালকৈ চালে ধৰিব পাৰিব। বন্ধুসকল, কেনে পালে এই ফেক্টকেইটা জানি? এইকেইটাৰ ভিতৰত কোনটো ফেক্ট সকলোতকৈ ভাল আছিল কমেণ্ট কৰি মোক জনাওক। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কাৰণ মই এনেধৰণৰ ভিডিঅ' বনাই থাকোঁ। এতিয়ালৈ এৰিলোঁ, আকৌ লগ পাম এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে নমস্কাৰ, গুড বাই।